হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই লকডাউনৰ সময়ত আমাৰ বয়বস্তু কিনাত অলপ অসুবিধাও হৈ আছে সকলোৰে। সেইকাৰণে ভাবিলোঁ কি এনেকুৱা বস্তু বনাব পাৰি ঘৰত থাকি। তেতিয়া সেইকাৰণে মই ভাবিলোঁ এটা কেক বনাওঁ। কেকটো হৈছে বিস্কুটৰ কেক। অতি কম সামগ্ৰী প্ৰয়োগ কৰি, মাত্ৰ দুবিধ বস্তু প্ৰয়োগ কৰি এই কেকটো বনাইছোঁ, অতি টেষ্টি কেক। তেতিয়াহ'লে আহক আপোনালোকেও চাওক মই কেকটো কেনেদৰে বনাইছোঁ, আৰু আপোনালোকেও বনাই চাওক আৰু কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তেন্তে আহক। এয়া মই 4টা চকলেট বিস্কুটৰ পেকেট লৈছোঁ। আপোনালোকে যিকোনো ধৰণৰ চকলেট বিস্কুট ল'ব পাৰে। মই ইয়াত বিস্কুট কমাৰ কাৰণে পিছত আৰু 2টা পেকেট যোগ কৰি দিছোঁ। মই ইয়াৰে কেইটামান মাজত ক্ৰীম থকা চকলেট বিস্কুট লৈছোঁ, যিহেতু মই ক্ৰীমৰ পেষ্ট এটাও বনাম। এতিয়া এইখিনি মই বাতি এটাত উলিয়াই লওঁ। এয়া উলিয়াই লৈছোঁ মই বিস্কুটখিনি। এতিয়া বিস্কুটখিনিৰ মাজত যিখিনি ক্ৰীম আছে সেইখিনি মই এপাত চামুচেৰে আন এটা বাতিত এক্সট্ৰা কৰি উলিয়াই ল'ম। এতিয়া ক্ৰীমখিনি মই এক্সট্ৰা কৰি উলিয়াই ল'লোঁ। এতিয়া মই বিস্কুটখিনি মিক্সিটোত দি ভালদৰে গুড়ি কৰি ল'ম। এয়া মই বিস্কুটখিনি মিক্সিটোত দি লৈছোঁ, আৰু মই ইয়াত চেনিৰ ব্যৱহাৰ নকৰোঁ কাৰণ বিস্কুটতেই বহুত মিঠা আছে সেইকাৰণে। এয়া মোৰ বিস্কুটখিনি গুড়ি হৈ গ'ল। মই আকৌ কৈছোঁ, আপোনালোকে যিকোনো ধৰণৰ চকলেট বিস্কুট ইউজ কৰিব পাৰে। মই ক্ৰীম থকা নথকা দুইটাই লৈছোঁ। এতিয়া মই এই বিস্কুটৰ গুড়িখিনিত একাপ গাখীৰ দি লাহে লাহে মিহলি কৰি থাকিম। একেবাৰতে গাখীৰখিনি দিব নালাগে, কম কমকৈ দি মিক্স কৰি থাকিম। এয়া চাওক, মই বস্তুখিনি ভালদৰে মিহলাই লৈছোঁ। এতিয়া এইখিনি মই কিছু সময়, প্ৰায় 5 মিনিটমান প্লেট এখনেৰে অলপ সময় ঢাকি থৈ দিম, যাতে বস্তুখিনি ভালদৰে মিহলি হৈ যায়, ইয়াত কোনো ধৰণৰ দানা দানা হৈ নাথাকে। এতিয়া মই ক্ৰীমখিনি চামুচ পাতেৰে ভালদৰে মিলাই লৈছোঁ অলপ। এতিয়া মই ইয়াত অলপ গাখীৰ দিম। গাখীৰ দি অলপ ভালদৰে ফেটিম, যাতে ভালদৰে মিলি যায়। এয়া আমাৰ ফেটা হৈ গৈছে। জোখটো এনেকুৱা হৈ থাকিব লাগিব, বেছি ডাঠো নহয়, বেছি পনীয়াও নহয়। এতিয়া মই প্লেটখন দাঙি চাওঁ কি হৈছে। এয়া ভালদৰে মিহলি হৈ গৈছে। এতিয়া আমি এইখিনি আৰু অলপ সময় ফেটি লৈ গাখীৰ অলপ দি দিম, যাতে আৰু অলপ জুলীয়া হয়। আপোনালোকে গাখীৰৰ কালাৰটো অলপ চকলেট টাইপ দেখিব, কাৰণ মই ক্ৰীমখিনিত যিখিনি গাখীৰ দিছিলোঁ অলপমান বেছি হৈছিল, গতিকে তাৰ পৰা এইখিনি গাখীৰৰ লগত মিলাই থৈছিলোঁ অলপ বাকি দি। এয়া দেখিছে। এতিয়া মই গাখীৰ ঢালাৰ পিছত এইখিনি খুব ভালদৰে মিক্স কৰি লওঁ। এতিয়া মই ইয়াত হাফ চামুচ বেকিং দিছোঁ। বেকিং নিদিলেও হয়, দিলেও হয়, এইটো অপশ্যনেল। মই আছে কাৰণে দিছোঁ, যাতে এইটো অলপ কেকটো ফুলে আৰু অলপ কোমল হয়, নিদিলেও হয়। এতিয়া এইখিনি মিহলি হৈ গৈছে, চাওক, ইমান ডাঠো হোৱা নাই, ইমান জুলীয়াও হোৱা নাই, এনেকুৱা পৰিমাণত ৰাখি দিব। এতিয়া মই কেৰাহীটো অলপ সময় গেছত ৰাখি দিছোঁ গৰম হ'বলৈ, কাৰণ মই কেকৰ বাতিটো কেৰাহীটোৰ ওপৰত দিম, সেইকাৰণে। এতিয়া কেৰাহীটোত মই অলপমান নিমখ দি দিছোঁ, কাৰণ আমি ইয়াত যিডাল ষ্টেণ্ড দিম, সেই ষ্টেণ্ডডাল দিয়াৰ পিছত যাতে কেৰাহীটোৱে ইমান কষ্ট নাপায়, সেইকাৰণে আমি এনেদৰে নিমখ অলপ দি দিছোঁ। অলপ এতিয়া গৰম হওক। এতিয়া মই এটা টিফিন বাতি লৈছোঁ। ইয়াত মই এতিয়া অলপ তেল দিছোঁ, দি এতিয়া ভালদৰে সানি লৈছোঁ চাৰিওদিশে। এতিয়া মই এখন বগা কাগজ লৈছোঁ, ইয়াত মই অলপমান তেল দিছোঁ, দি এইখিনিও ভালদৰে সানি লৈছোঁ, যাতে কেকটো লাগি নধৰে। এতিয়া মই ইয়াত চকলেটৰ মিশ্ৰণটো দি দিছোঁ। এতিয়া ইয়াত 3টা কাজু বাদাম মই এনেদৰে সৰু সৰুকৈ কাটি থৈছোঁ, এতিয়া ইয়াত মই দি দিম ডেক'ৰেট কৰিবৰ বাবে। এইটো অপশ্যনেল হয়, মই ইয়াত 2টা বস্তুৱেই অপশ্যনেল ৰাখিছোঁ, বেকিং পাউডাৰ আৰু কাজু বাদাম। এইটো থাকিলে দিব, নাথাকিলে নালাগে।
এতিয়া কেৰাহীটো গৰম হৈছে, মই বাতিটো দি দিছোঁ ষ্টেণ্ডডালত। এতিয়া মই এখন কাঁহী লৈছোঁ আৰু কাঁহীখনৰ পিছ চাইডটো দি মই টিফিন বাতিটোৰ ওপৰত ঢাকি দিম আৰু এখন কাপোৰেৰে মই কাঁহীখন বান্ধি ল'ম। কাৰণ কেকটোৰ ওপৰৰ পৰা ভাপ হৈ যিখিনি পানী ওলাব সেইখিনি পুনৰ কাঁহীখনত লাগি যাতে কেকটোত নপৰে সেইকাৰণে। এতিয়া প্ৰায় আধা ঘণ্টা ৰখাৰ পিছত মই এতিয়া কাঁহীখন উদঙাই চাইছোঁ। এতিয়া এপাত কাটা চামুচেৰে মই কেকটোত অলপ সানি দি মই চাম ইয়াৰ ভিতৰৰ পৰা কিবা লাগি আহিছে নেকি লিকুইড। একো লাগি অহা নাই, তাৰমানে আমাৰ কেকটো হৈ গৈছে। এতিয়া মই প্লেট এখনত নমাই লৈছোঁ। এতিয়া কাগজখন লাহে লাহে ইয়াৰ পৰা আঁতৰাই দিছোঁ। এতিয়া কেকটো মই লুটিয়াই দিওঁ। এয়া লুটিয়াই দিলোঁ। দেখিছে কিমান ধুনীয়া দেখিছে আৰু কেকটো বহুত কোমল হৈছে, খাবও টেষ্টি হ'ব। এতিয়া মই কেকটোৰ ওপৰত ফেটি থোৱা ক্ৰীমৰ মিশ্ৰণটোৰে ডেক'ৰেট কৰি দিম। এতিয়া মই ক্ৰীমখিনিৰে কেকটো সজাই দিছোঁ। আপোনালোকে নিজৰ পচন্দৰ মতে কেকটো সজাব পাৰে ক্ৰীমেৰে। এয়া চাওক, মোৰ কেকটো ৰেডি হৈ গৈছে। অতি কম সময়ত ঘৰতে থাকি ইমান ধুনীয়াকৈ দুবিধ বস্তুৰে এটা সুন্দৰ কেক বনাব পাৰি। মই ইয়াত দুটা বস্তুৱে অপশ্যনেল ৰাখিছোঁ, কাজু বাদাম আৰু বেকিং পাউডাৰ। এই দুটা মই ঘৰত থকাৰ কাৰণে ব্যৱহাৰ কৰিছোঁ, নাথাকিলে ব্যৱহাৰ কৰিব নালাগে। কেৱল গাখীৰ আৰু চকলেট বিস্কুট এই দুটা ব্যৱহাৰ কৰিয়েই ধুনীয়াকৈ এই কেকটো বনাব পাৰি। সেইকাৰণে মই টাইটলটোত দিছোঁ যে দুবিধ বস্তুৰে এটা সুন্দৰ কেক বনাব পাৰি। আনহাতে মই কেৰাহীত থকা নিমখখিনি এটা টেমাত ৰাখি থৈ দিছোঁ। এইখিনি নিমখ আপোনালোকে পিছত যেতিয়া কেক বনাব তেতিয়াও ব্যৱহাৰ কৰিব পাৰে আৰু এনেদৰে ভাজা নিমখ খোৱাটোও ভাল। এতিয়া মই কেকটো আপোনালোকক কাটি দেখুৱাম। এয়া চাওক, বহুত কোমল হৈছে কেকটো আৰু টেষ্টটো বহুত ধুনীয়া হ'ব। এয়া দেখিছে। এয়া চাওক, মই প্লেট এখনত কেকখিনি অলপ কাটি থৈ দিছোঁ। কিমান ধুনীয়া দেখিছে। এতিয়া মই চামুচ এপাতেৰে অলপমান কাটি দেখুৱাম। এয়া চাওক, কিমান ধুনীয়া কোমল হৈছে আৰু খাবলৈ যে বহুত বেছি টেষ্টি হৈছে। আপোনালোকে এই কেকটোক কেক বুলিও ক'ব পাৰে, মিঠাই বুলিও ক'ব পাৰে, পেষ্ট্ৰি বুলিও ক'ব পাৰে, কাৰণ গোটেইকেইটাৰে টেষ্ট আহিছে। তেতিয়াহ'লে আপোনালোকেও এবাৰ এই লকডাউনৰ সময়ত এনেদৰে অতি কম বস্তুৰ সহায়ত এই কেকটো এবাৰ বনাই চাব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে।